Hello students, welcome to my YouTube channel. To আজি মই তোমালোকক কিছু বেলেগ কথা ক'বলৈ লৈছো মানে তোমালোকে থাম্বনেলখনত চাই ফেলাই তোমালোকে নিশ্চয় গম পাইছাই মই আজি তোমালোকক কি কম যে তোমালোকৰ এখন স্কুলৰ পৰা সমল দিছে ক্লাছ 8 ৰ হয়নে এই সকলোকে দিছে ক্লাছ 6 5 প্ৰথমৰ পৰা তোমালোকক সকলোকে দিছে ক্লাছ 8 লৈকে ঠিক আছে ইয়াৰ তোমালোকক যে এখন সমলখন দিছে ঠিক আছে 15 দিনৰ বাবে লিখিবলৈ দিছে এই সমলখনত কিমান নম্বৰ থাকিব সকলোবোৰ কম তোমালোকক আজি তো ভিডিওটো এন্ডলৈকে চাই থাকিবা আৰু তোমালোকে যদি কিবা কমেন্ট কৰা এই ভিডিওটোৰ তলত যাই কিনে তোমালোকে কৰিব পাৰা তো আজিৰ এই ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো বলাচোন ষ্টুডেন্টস তো স্টুডেন্টস তোমালোকৰ বাবে এটা সুখবৰ আহি গল ক্লাছ 8 ৰ ষ্টুডেন্টৰ কাৰণে এই যে তোমালোকে দেখিছা ছাত্ৰ-ছাত্ৰীৰ বাবে 15 দিনীয়া 6 খন সমল ইয়াৰ গোটেই ভিডিও অল সাবজেক্টৰ ভিডিও আমি বনাই দিলো ঠিক আছে তো তোমালোকে কি কৰিবা তোমালোকে এইবোৰ ক্লাছবোৰ এটেন্ড কেনেকৈ কৰিবা আৰু মই তোমালোকক শেষত কম যে ইয়াত নম্বৰ কিমান থাকিব মানে মোক বহুতে হোৱাটছআপত বহুতে মেছেজ কৰি আছে ফোন কৰি আছে যে এইখন মেম এইখন যে দিছে সমল স্কুলৰ পৰা এইখনতনো কিমান নম্বৰ থাকিব তো আজি মই ভাবিলো এটা ভিডিও বনাই দিও যে সকলোৰে সুবিধা হ'ব সকলোৱে গম পাবনে এখন ইমান কষ্ট কৰি লিখিবা তো তোমালোকে তাৰ নম্বৰ কিমান পাবা হেটো সকলোবোৰ কৈ দিম তো ভিডিওটো এন্ডলৈকে চাই দিকা অলপমান স্কিপ নকৰিবা নহলে তোমালোকে বহুত বিপদত পৰিবা বহুতে মোক কমেন্ট বক্সত কমেন্ট কৰে যে নেক্সট ভিডিও কিন্তু মই সেই তাৰ নেক্সট ভিডিওটো পাৰ্ট 2 ভিডিও বনাই থৈ দিছো কিন্তু হিয়তে মোক কমেন্ট কৰে কাৰণ হিয়তে সেই ভিডিও বিলাক বিচাৰি নাপায় আৰু হিয়তে মোক কমেন্ট কৰি থাকে ঠিক আছে তাত মইতো লিংক বিলাক তোমালোকক দিব নোৱাৰো তো আজি তোমালোকক একেবাৰে ক্লিয়াৰ কৰি দিম যে তোমালোকে কোড এই ক্লাছবোৰ এটেন্ড কৰিব পাৰা আৰু তোমালোকে কেনেকৈ পৰীক্ষাত ফুল মাৰ্কস আনিব পাৰা তো বলা ষ্টুডেন্টস আজি তোমালোকক সকলোবোৰ মই বুজাই দিও তোমালোকে প্ৰথমতে তোমালোকৰ নিজৰ মোবাইলত এইটো কৰি চাবা আমাৰ প্ৰথমতে তোমালোকে চেনেলটো আনি লবা তোমালোকে যেনেকৈ তোমালোকে স্ক্ৰিন ৰেকৰ্ডাৰত এতিয়া তোমালোকৰ এই ইয়াত অন হৈ যাব তোমালোকে দেখা পাবা সকলোবোৰ তোমালোকক দেখাই দিম স্ক্ৰিন ৰেকৰ্ডাৰ এতিয়া অন হৈ গৈছে তোমালোকৰ সন্মুখত তো স্টুডেন্টস তোমালোকে ইতিমধ্যে দেখা পাইছা যে তোমালোকৰ সন্মুখত স্ক্ৰিন ৰেকৰ্ডাৰ অন হৈ গৈছে আৰু ইয়াত তোমালোকে আমাৰ চেনেলটোৰ নামটো মাৰি দিবা মই এতিয়া চেনেলটোৰ নামটো মাৰি দিও তাৰপিছত তোমালোকক দেখাইছো ঠিক আছে তো স্টুডেন্টস এতিয়া মই চেনেলটোৰ নামটো মাৰি দিলো এতিয়া মই সাৰ্চ কৰি দিও সাৰ্চ কৰাৰ পিছত তোমালোকৰ এনেকুৱা আমাৰ চেনেলটোৰ লগটো আহি যাব ঠিক আছে ইয়াত তোমালোকে লগটোত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এখন ইন্টাৰফেস আহি যাব ঠিক আছে ইয়াত তোমালোকে কি কৰিবা ওপৰত যেনেকৈ তোমালোকে দেখা পাইছা বহুতে নাজানে তো মই সেইটো সকলোবোৰ ক্লিয়াৰ কৰি দিম তোমালোকে এন্ডলৈকে ভিডিওটো চাই থাকিবা তোমালোকৰ যাতে সুবিধা হয় ভিডিওছ আছে প্লেলিষ্ট আছে তোমালোকে কি কৰিবা মই সকলোকে কওঁ যে তোমালোকে প্লেলিষ্টত যাই চাই লোৱা কিন্তু হিয়তে নাজানে বডাই প্লেলিষ্ট মানে কি তো তোমালোকে কি কৰিবা প্ৰথমতে তোমালোকে কৰিবা প্লেলিষ্টত ক্লিক যদিহে তোমালোকক পাৰ্ট 2 ভিডিও লাগে তাৰ আৰু যদিহে তোমালোকক পাৰ্ট তাত বিচাৰি নাপা তেতিয়া হলে তোমালোকে মোক কমেন্ট কৰিলে হৈ যাব ঠিক আছে মই ক্লাছ 8 ৰ ইতিমধ্যে সকলোবোৰ ভিডিও বনাই থৈ দিছো বা ক্লাছ 6 7 বনাই আছো ঠিক আছে তো ষ্টুডেন্টস তোমালোকে কৰিবা প্লেলিষ্টত তো স্টুডেন্টস ইয়াত তোমালোকে ইতিমধ্যে দেখা পাইছা যে ইয়াত তোমালোকৰ প্লেলিষ্টত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস আহি যাব ইয়াত তোমালোকে যদি সায়েন্সৰ ভিডিওবোৰ লাগে ক্লাছ 8 ৰ কৈছো মই কথা ক্লাছ 8 ৰ যদি সায়েন্সৰ ভিডিওবোৰ লাগে তেনেহলে তোমালোকে ইয়াত ক্লিক কৰি দিবা ঠিক আছে ইয়াত যদি ক্লিক কৰা তোমালোকে এনেকুৱা এখন ইন্টাৰফেস আহি যাব ইয়াত মই আৰু এটা ভিডিও এড কৰিব আছে তো হেটো মই কৰি দিম ঠিক আছে তাৰ পিছত তোমালোকক যদি এছামিছৰ ভিডিওবোৰ লাগে তোমালোকে ধৰা এছামিছৰ চেপ্টাৰ পাৰ্ট 1 টো তোমালোকে চালা তাৰপিছত তোমালোকক পাৰ্ট 2 ভিডিওটো লাগে তোমালোকে ইয়াত ক্লিক কৰিবা বাস তোমালোকে ইয়াত ক্লিক কৰিবা আৰু তোমালোকৰ সন্মুখত ওলাই যাব গোটেই অসমীয়াৰ ভিডিওবোৰ মই পাৰ্ট 2 লৈকে বনাই থৈ দিছো ঠিক আছে তো তোমালোকে তাত ক্লিক কৰি অসমীয়াৰ ভিডিওবোৰ এটেন্ড কৰিব পাৰিবা আৰু তোমালোকক যদিহে লাগে মেথছৰ ভিডিওবোৰ তেনেহলে তোমালোকে কি কৰিবা মেথছ বুলি লেখা আছে ইয়াত তোমালোকে অলপমান ভালদৰে স্টুডেন্টস তাৰপিছত তোমালোকে ইয়াত মেথছত ক্লিক কৰি দিবা তো যেতিয়া মই মেথছত ক্লিক কৰি দিম তোমালোকে দেখা পাবা যে ইয়াত তিনিটা পাৰ্ট বনোৱা আছে তোমালোকে 1 2 3 তোমালোকে গোটেইটা চাই লবা আৰু তোমালোকৰ হৈ যাব ঠিক আছে ইয়াত মই শেষ কৰি দিছো তিনিটা পাৰ্ট বনাই দিছো তাৰপিছত চাবা তোমালোকে ইংলিশ আছে তোমালোকৰ যদি ইংলিশৰ ভিডিওবোৰ লাগে তেনেহলে কমেন্ট কৰিব দৰকাৰ নাই ইয়াত তোমালোকে বাস আহিবা প্লেলিষ্টত আৰু তোমালোকে ক্লিক কৰি দিবা ইংলিশৰ ভিডিওবিলাকত তোমালোকে 1 2 3 4 5 6 লৈকে মই পাৰ্ট 6 লৈকে ভিডিও বনাই থৈ দিছো আৰু গোটেই ইংলিশখন মই
শেষ কৰি থৈ দিছোঁ তোমালোকে কি কৰিবা ইয়াত ক্লিক কৰি তোমালোকে ইংলিছৰ ভিডিঅ'বোৰ এটেণ্ড কৰিব পাৰিবা আৰু তোমালোকক মই ছ'চিয়েল ছায়েন্সৰ কি কৰোঁ ছ'চিয়েল ছায়েন্সৰ মোৰ ইয়াত প্লে'লিষ্ট বনাব আছে তো মই ভিডিঅ'বিলাক বনাই থৈ দিছোঁ বাছ প্লে'লিষ্টত এড কৰি দিম ঠিক আছে তো তোমালোকে এনেকৈ আহি পেলাই ইয়াত তোমালোকে ক্লাছবোৰ এটেণ্ড কৰিব পাৰিবা আৰু ইয়াত তোমালোকে এইবোৰ ইয়াত তোমালোকে জানাই মই দেখাই দিলোঁ প্লে'লিষ্টত আহিবা বাছ ঠিক আছে প্লে'লিষ্টত আহি কিনে তোমালোকে ইয়াত তোমালোকে এইবোৰ যি ভিডিঅ' লাগে সেইবোৰ তোমালোকে ক্লিক কৰি দিবা ঠিক আছে তো ষ্টুডেণ্টছ এইখিনিয়ে তোমালোকৰ মই কৈ দিওঁ যে তোমালোকৰ এই যে তোমালোকৰ এই লিখিবলৈ দিছে তো মই এতিয়া স্ক্ৰীন ৰেকৰ্ডাৰটো অফ কৰি দিওঁ তো ষ্টুডেণ্টছ এতিয়া তোমালোকক যে লিখিবলৈ দিছে এইবিলাক তো এইবিলাকত তোমালোকৰ কাকতখনত কিমান নম্বৰ থাকিব সেইটো কৈ দিওঁ তো বহুতে সুধি আছিল মোক তোমালোকে ভিডিঅ'টো চাই আছানে এণ্ডলৈকে তোমালোকে যদি চাই আছা নিশ্চয় তোমালোকে এতিয়া জানিবা তোমালোকৰ ডাউট ক্লিয়াৰ হৈ যাব তো ষ্টুডেণ্টছ তোমালোকৰ এই যে তোমালোকক লিখিবলৈ দিছে স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া 6খন সমল এইখনত তোমালোকৰ মানে নম্বৰ নাথাকে গ্ৰেড থাকিব ঠিক আছে গ্ৰেড থাকিব পাৰিব ঠিক আছে তো ষ্টুডেণ্টছ নো নাথিং ইয়াত গ্ৰেড থাকিব ঠিক আছে তোমালোকে ইয়াত গ্ৰেড থাকিব তোমালোকক নম্বৰ নিদিয়ে দিব পাৰে ঠিক নাই ঠিক আছে তোমালোকে টিচাৰক সুধি ল'বা মই তোমালোকক